সখীসকল আৰু মোৰ নিচিনা খোৱা বোৱা মেইনসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ একদম একেবাৰে সাধাৰণভাৱে ৰন্ধা এবিধ ৰেচিপিটো হৈছে, যিহেতুকে এতিয়া মাছৰ কণীৰ বতৰ, সেইটো কাৰণে মই ভাবিছোঁ কিবা এটাতো বনাওঁ আৰু মাছৰ কণীটো খাবলৈ এনেও সোৱাদ লাগে। তো আহকচোন আজি মই মাছৰ কণীৰ সৈতে ৰঙালাও বনাম কেনেকৈ আৰু তাত কি কি ব্যৱহাৰ কৰিম সেইটো এবাৰ চাই লওঁ। মাছৰ কণী লৈছোঁ মই 150 গ্ৰাম আৰু সেই মাছৰ কণীৰ পকৰীটো বনাবলৈ মই লৈছোঁ ধনিয়াৰ গুড়ি আধা চামুচ ল'ম, জিৰা গুড়ি আধা চামুচ, হালধি, নিমখ, তেল, পিঠাগুড়ি 3 চামুচ। আপোনালোকে পিঠাগুড়িৰ সলনি বেচনো দিব পাৰে, যিহেতুকে মোৰ ঘৰত পিঠাগুড়ি আছিলে বাবে মই পিঠাগুড়িকে লৈছোঁ। পিঠাগুড়ি দিলে আচলতে পকৰীটো বেছি মচমচীয়া হয়। আৰু মিডিয়াম সাইজৰ কটা পিঁয়াজ মিহিকৈ, আৰু বিলাহী 3টা, আৰু তৰকাৰীকণ বনাবলৈ যিটো পেষ্ট মই ল'ম তাত মই লৈছোঁ 3 চামুচ, সৰু 3 চামুচেৰে বগা সৰিয়হ, সৰু এটা নহৰু আৰু 5টা শুকান জলকীয়া আৰু অকণমান জলকীয়া গুড়ি, আৰু লগতে এয়া দেখিছে নহয় ছডাল ৰঙালাও আগ। আহকচোন আমি ৰঙালাও আগকেইডাল কটাৰ আগতে পকৰী ভাজিবলৈ মাছৰ কণীখিনি বস্তুখিনি মিহলাই, ইয়াত দিয়া পকৰীত দিবলগীয়া বস্তুখিনি মিহলাই অলপ সময় সানি থৈ দিওঁ। এতিয়া মাছৰ কণীখিনিত মই হালধি দিম আধা চামুচ, জিৰা গুড়ি দিম আধা চামুচ, ধনিয়া গুড়ি দিম আধা চামুচ, জলকীয়া গুড়ি দিম আধা চামুচ, নিমখ 4/4 এভাগ, আৰু কাটি থোৱা পিঁয়াজখিনি আধাখিনি। গোটেইখিনি মিহলাই এনেকৈ 3/4 চামুচ পিঠাগুড়ি, আপোনালোকে বেচনো দিব পাৰে, মই যিহেতুকে পিঠাগুড়ি আছিলে বাবে পিঠাগুড়িকে দিছোঁ। পিঠাগুড়ি দিলে পকৰীটো বেছি মচমচীয়া হয়। আপোনালোকে যদি দিবলৈ মন কৰে পিঠাগুড়িকণ, তেতিয়াহ'লে কেইটামান চাউল অলপ সময় কুহুমীয়া গৰম পানীত তিয়াই থৈ মিক্সিত মাৰি ল'ব, ধুনীয়া গুড়ি হৈ যায়। মাছৰ কণীত যিটো ছালৰ এটা লেয়াৰ থাকে, সেই লেয়াৰটো ভালকৈ ভাঙি দিব। এইখিনি এতিয়া ভালকৈ ঢাকন লগাই ঢাকি থওঁ। শাকখিনি এনেদৰে কুটি বাছি ল'লোঁ, ধুই মেলি আজৰি কৰি লৈছোঁ, ফ্ৰেছ হৈ আছে পূৰা। আৰু এইখিনি দেখিছিলে নহয় অথনি যে সানি থৈছিলোঁ, কি ধুনীয়া মিহলি হৈ আছে। আৰু যিখিনি যে মই পেষ্ট বনাম বুলি কৈছিলোঁ যে সৰিয়হ, শুকান জলকীয়া, নহৰু আৰু সামান্য মই তাত ৰেড চিলি পাউডাৰ অকণ দিছোঁ আৰু হালধি অকণমান দিছোঁ। আপোনালোকেও এনেকুৱাই বনাই ল'ব। আহকচোন এতিয়া প্ৰথমতে পকৰীকেইটা বনাই লওঁ। কেৰাহীখন যথেষ্ট গৰম হৈছে, আহকচোন তেলখিনি দি লওঁ। মই যিহেতুকে আপোনালোকক কৈছোঁৱেই, ডাঙৰ চামুচেৰে 1 চামুচ সৰিয়হৰ তেল।
ইয়াতে প্ৰথমতে আমি পকৰীখিনি ভাজি ল'ম তাৰপিছত যিখিনি তেল থাকিব তাতে আমি তৰকাৰীখিনি বনাম তেলখিনি যথেষ্ট গৰম হৈছে দেখিছে এতিয়া আমি সিমত দি লওঁ আৰু লাহে লাহে পকৰীকেইটা ভাজি লওঁ এনেদৰে ফেন উঠি আহিলেও আপোনালোকে গেছৰ ফ্লেমটো বঢ়াই নিদিব লাহে লাহে সিজিব দিয়ক গেছৰ ফ্লেমটো বঢ়াইলে কি হ'ব পকৰীকেইটা পুৰি যোৱা নিচিনা হ'ব এইখনত কি ধুনীয়া কালাৰ এটা আহিছে দেখিছেনে দুটা চাইডে ধুনীয়াকৈ ৰঙা পৰি গৈছে এতিয়া এইকেইটা উঠাই পেলাই আহকচোন আমি বাকীখিনি ভাজা আৰম্ভ কৰোঁ পকৰীখিনি ভাজি হোৱাৰ পিছত ফ্লেমটো বঢ়াই দিয়ক যথেষ্ট গৰম হৈছে তেলখিনি তাত কলা জিৰা আৰু মেথি গুটি 4টামান দি দিয়ক এতিয়া কাটি লোৱা পিঁয়াজখন দি দিয়ক ফ্লেমটো অলপ কমাই দিয়ক মিডিয়াম ফ্লেমত দিয়ক কিয়নো পিঁয়াজখিনি যেন জ্বলি নাযায় পেষ্ট বনাই থোৱা সৰিয়হ নহৰু আৰু জলকীয়া সেইখিনি একেলগে দি দিয়ক মিহিকৈ পেষ্টটো বনাব বৰ সোৱাদ লাগে ফ্লেমটো ল' কৰি দিয়ক গ্ৰাইণ্ডাৰৰ জাৰটোত থাকি যোৱা যিখিনি আছে সৰিয়হৰ পেষ্টখিনি তাত সামান্য পানী অকণ দি পেলাই জাষ্ট 1 মিনিটৰ কাৰণে ঢাকনখন মাৰি অকণমান 1 মিনিটৰ পাছত ধুনীয়া পিঁয়াজটো সিজি যোৱাৰ স্মেলটো আহিছে এতিয়া শাকখিনি ইয়াত অকণমান ফ্লেমটো বঢ়াই দিয়ক এতিয়া ইয়াত অকণমান মই নিমখ মিহলাই দিম নিমখটো দেখিছে নহয় সোৱাদ অনুযায়ী আপোনালোকে দি ল'ব যিহেতুকে মই এইটো গ্ৰেভি বনাম অকণমান দিছোঁ ঢাকনখন লগাই দিম চাওঁচোন কেনেকুৱা হৈছে দেখিছেনে শাকখিনি মজি পেলাই ধুনীয়া হৈ গৈছে এতিয়া বাচি থকা পেষ্টৰ যিখিনি পানী সেইখিনি ইয়াত দি দিওঁ আৰু ঠাৰিখিনি ভালকৈ সিজিবলৈ দিম 1 কাপ পানী দিছোঁ মই যিহেতুকে এইটো অকণ লটপটীয়া হ'ব গ্ৰেভি টাইপ এতিয়া আকৌ 10 মিনিটমানৰ কাৰণে সিজিবলৈ ঢাকন মাৰি দিয়ক 10 মিনিটৰ পাছত আমি যে পানী দিছিলোঁ যে তাৰ 10 মিনিটৰ পাছত কি ধুনীয়া এটা গ্ৰেভি হৈছে দেখিছা এতিয়া কেঁচা জলকীয়া 2টা আৰু বিলাহীখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ আপোনালোকে মিক্সিত দি পেষ্ট বনাই ল'ব পাৰে কিন্তু বিলাহীখিনি সিজিব দিলে সৰিয়হৰ যিটো তিতা ভাৱ সেইটো অকণো অনুভৱ নহয় আৰু খায়ো বিৰাট সোৱাদ লাগে
মইতো জ্বলা বহুতেই দিওঁ, কিন্তু মাৰ কাৰণে জলকীয়া কম খাবলগীয়া হয়, বহুত দুখ। এতিয়া ইয়াতে পকৰীকেইটাও লগতে এড কৰি দিম। দেখিছেনে পকৰীবোৰ কিমান ক্ৰাঞ্চি হৈছে, বিৰাট টেষ্টি লাগে। এতিয়া ঢাকি দিওঁ আহক, প্ৰায় 7 মিনিটমানৰ কাৰণে। 7 মিনিটৰ পাছত দেখিছেনে কি ধুনীয়া গ্ৰেভিটো হৈছে। বিলাহী কালাৰটো ধুনীয়া হৈ আহিছে আৰু কাৰীবোৰ ধুনীয়াকৈ সিজি গৈছে। স্মেলটো বহুতেই ধুনীয়া আহিছে। আহক অকণমান ঠাণ্ডা হ'বলৈ দিওঁ আৰু গেছটো অফ কৰি দিওঁ। ঠাণ্ডা হৈছে এতিয়া। আহকচোন গৰমে গৰমে এতিয়া সকলোৱে মিলি খাব পৰাকৈ পৰিৱেশন কৰোঁ। দেখিছে নহয় কি সুন্দৰকৈ গ্ৰেভি হৈছে। চব সিজি গৈছে। পৰিৱেশন কৰিবলৈ ৰেডি। কেনেকুৱা হৈছে দেখিছেনে কিমান ক্ৰিস্পি হৈছে। আপোনালোকেও এনেকৈ ধুনীয়াকৈ বনাই খাব বুলি আশা কৰিলোঁ। ৰঙালাও স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু বিশেষকৈ ডায়েবেটিছ থকাসকলৰ কাৰণে বেছিয়ে ভাল। তেতিয়াহ'লে বনাই খাব। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।